নমস্কাৰ প্ৰিয় দৰ্শক, জাগ্ৰত লাইভৰ তৰফৰ পৰা মই সাংগৰ শইকীয়াই এটি অতি সুখবৰ লৈ আহিছোঁ আপোনাসৱৰ মাজলৈ। অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ লৌকিক, অলৌকিক আৰু অতিলৌকিক লীলামালাৰ ওপৰত নিৰ্মাণ হৈছে পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি শ্ৰীকৃষ্ণৰ লীলা। RB চিনে প্ৰডাকশ্যনৰ বেনাৰত অহা 3 মাৰ্চত অসমৰ সকলো ছবিগৃহতে মুক্তি লাভ কৰিব। বোলছবিখনিৰ পৰিকল্পনা, চিত্ৰনাট্য, সংগীত, প্ৰযোজনা আৰু পৰিচালক ডক্টৰ ৰুক্মিণী বৰাৰ মুখেৰে ছবিখনিৰ আঁৰৰ কিছু কথা জানিবলৈ আজি মই তেখেতৰ কাষত। বাইদেউ নমস্কাৰ। নমস্কাৰ, মই ডক্টৰ ৰুক্মিণী বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষা আছিলোঁ মই অসম ৰেডিঅ' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। তাৰপিছতে এতিয়া বৰ্তমান এখন বোলছবি নিৰ্মাণত ব্যস্ত হৈ আছিলোঁ আৰু সেই বোলছবিভাগি মই এতিয়া আমাৰ অসমৰ ৰাইজৰ সন্মুখত দিবৰ কাৰণে যত্ন কৰিছোঁ। আৰু 3 মাৰ্চত বোলছবিখনি ছবিগৃহত ওলাব। ছবিখনিৰ নাম হৈছে শ্ৰীকৃষ্ণ লীলা। এখন বোলছবি মই নিৰ্মাণ কৰিছোঁ, শ্ৰীকৃষ্ণ লীলা। এই বোলছবিখনিৰ পৰিকল্পনা, প্ৰযোজনা আৰু পৰিচালনা মোৰ নিজৰ। সংগীত মই নিজে কৰিছোঁ আৰু ইয়াৰ যিটো স্ক্ৰিপ্টটো মই নিজে প্ৰস্তুত কৰিছোঁ। কিন্তু RB চিনে প্ৰডাকশ্যনৰ বেনাৰত আমাৰ বৰ্ণালী সাংস্কৃতিক কেন্দ্ৰ আমাৰ গুৱাহাটী আৰু আমাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ বালিগাঁও যিটো নাট্য মন্দিৰৰ যিখিনি কলাকুশলী শিল্পী আছে সেইসকলৰ লগত লগ লাগি আমি একে উদ্যোগ লৈ পেলাই বোলছবিখিনি নিৰ্মাণ কৰিছিলোঁ। যিহেতু 2019 চনৰ ডিচেম্বৰ মাহত ক'ভিড পিৰিয়ডৰ কাৰণে আমি এই কেইবছৰ কৰিব নোৱাৰিলোঁ, কিন্তু এতিয়া আমি বোলছবিখনি নিৰ্মাণ কৰি আমাৰ অসমীয়া ৰাইজলৈ উপহাৰ দিব খুজিছোঁ। শ্ৰীকৃষ্ণ লীলা আপুনি আগবঢ়াইছে। হয়, শ্ৰীকৃষ্ণ লীলা আগনবঢ়াই বেলেগতো আপুনি আগবঢ়াব পাৰিলে। শ্ৰীকৃষ্ণ লীলা বোলছবি এইকাৰণে উলিয়ালোঁ, অসমত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণ লীলা বোলছবি উলিয়াইছোঁ, আমি নিৰ্মাণ কৰিছোঁ। কাৰণ আমাৰ এইটো হৈছে ভাৰতীয় সংস্কৃতিৰ প্ৰাচীনতম ৰংগমঞ্চ। সেই প্ৰাচীনতম ৰংগমঞ্চ সেই যুগৰ পৰাই এতিয়ালৈকে আমাৰ কৃষ্ণ সংস্কৃতিৰ বিষয়ে অসমীয়া ভাষাত কোনো বোলছবি বা এনেধৰণৰ ওলোৱা নাই, কোনেও ওলোৱা নাই। যিমানবিলাক প্ৰযোজক পৰিচালক আছে কোনেও কিন্তু এই দিশত আজিলৈকে কোনো পদক্ষেপ লোৱা নাই। গতিকে মই ভাবিলোঁ কি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে অন্ততঃ শ্ৰীকৃষ্ণ লীলা বোলছবিখিনি উলিওৱাটো অতি প্ৰয়োজনীয় বুলি ভাবিছোঁ। এইবিলাক ৰাসলীলা দেখিছোঁ আজিকালি মঞ্চত। মই প্ৰায় অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ। তাত যিকোনো এটা গীত গাই পেলাই তেওঁলোকে নচুৱাই, তাত আমাৰ কোনো সংগতি নাথাকে। কোনো ৰাগৰ গীত গাইছে, কেনেকৈ গাইছে, কিয় গাইছে, একো নাথাকে। মই ভাবোঁ যে এনেকুৱা হ'লে দেখোন শ্ৰীকৃষ্ণ লীলা আচল যিটো গাম্ভীৰ্যতা সেইটোৱে নাইকিয়া হ'ব। আধ্যাত্মিকতাৰ যিটো দৰ্শনৰ কথা আছে বা ধৰ্মীয় যিটো ভাৱ আছে, সেই গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয় ভাৱটো প্ৰসাৰ কৰিবৰ কাৰণে মই কিছুমান আমাৰ অতীততে পুৰণা গীত কিছুমান তাত সন্নিৱিষ্ট কৰিছোঁ, যিবিলাকত সম্পূৰ্ণ শাস্ত্ৰীয় মৰ্যাদাৰে মই পৰিৱেশন কৰিছোঁ। তাত গীত, বাদ্য, নৃত্য, নাটক সকলোখিনি শাস্ত্ৰীয় মৰ্যাদাৰে আমি তাত উপস্থাপন কৰিছোঁ। গতিকে আমাৰ উঠি অহা প্ৰজন্ম অন্ততঃ শ্ৰীকৃষ্ণ লীলাৰ যোগেদি এই যে শাস্ত্ৰীয় মৰ্যাদাৰে যিখিনি আমাৰ গীত অতীতৰ পৰা চলি আহিছে সেইখিনি বাহাল ৰাখিবৰ কাৰণে মই যত্ন কৰি পেলাই এই গীতখিনি তাত সন্নিৱিষ্ট কৰিছোঁ। আপোনাৰ বোলছবিখন অসমৰ সকলো ছবিগৃহতে? হয়, কাৰণ অসমৰ যিখন ছবি বা চিত্ৰগৃহ আছে সকলো চিত্ৰগৃহতে আমি আমাৰ শ্ৰীকৃষ্ণ লীলা বোলছবিখিনি প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ। বাইদেউ, হয়, শ্ৰীকৃষ্ণ লীলা বুলি ক'বলৈ গ'লে তাততো বহুতখিনি কাহিনী সন্নিৱিষ্ট হৈ আছে। হয় হয়, নহয় জানো? হয়। তাৰে আপুনি কোনকেইটা কাহিনী সন্নিৱিষ্ট কৰিছে আপোনাৰ বোলছবিখনত? আচলতে শ্ৰীকৃষ্ণ লীলা বোলছবিখনিত লৌকিক, অলৌকিক আৰু অতিলৌকিক কাহিনীবিলাক সন্নিৱিষ্ট হৈ আছে। তাৰে সকলো কাহিনীটো তাত সন্নিৱিষ্ট কৰাটো সম্ভৱ নহয়। সেইটো কাৰণে মই প্ৰথম পুতনাবধ, অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, কালিয় দমন আৰু এইফালে শংখাচূড় বধ। আপোনাৰ চলচ্চিত্ৰখনত কিমানজনমান আপোনাৰ চৰিত্ৰ তাত সন্নিৱিষ্ট হৈ আছে? আচলতে ক'বলৈ গ'লে আমি
অনন্ত শয্যাৰ পৰা অনন্ত শয্যা, কংসালয়, নন্দালয়, গোপবালক আৰু ৰাসলীলা এই 4-5টা ভাগত অন্ততঃ কমেও আমাৰ আবাল বৃদ্ধ বনিতাৰ প্ৰায় 300 মান চৰিত্ৰ তাত সন্নিৱিষ্ট আছে। গতিকে অসমীয়া ৰাইজে অন্ততঃ উঠি অহা প্ৰজন্মক জনাব পাৰিব যে কি শ্ৰীকৃষ্ণলীলা কেৱল ধৰ্মীয় এখন বোলছবিয়ে নহয়, ইয়াত সাংস্কৃতিক ইয়াৰ দিশবিলাক তাত সন্নিৱিষ্ট হৈ আছে। গীত, বাদ্য, নৃত্য, নাটক এই সকলোখিনি তাত সন্নিৱিষ্ট হৈ আছে। গতিকে আমাৰ উঠি অহা প্ৰজন্মই তাৰ পৰা বহুতখিনি আৰ্হি ল'ব পাৰিব আৰু বোলছবিখন সেইবাবে চাব লাগে। আপোনালোকে সকলো দৰ্শক আহক, সকলো আমাৰ সমাজৰ মানুহ আহক, ৰাইজ আহক, যাতে বোলছবিখন কেনেধৰণে নিৰ্মাণ কৰিছোঁ বা কি কৰিব লাগিছিলে আপোনালোকে সমালোচনা আগবঢ়াব মই ভাল পাম। এইখন প্ৰথম বোলছবি, তাত আমি 7টা মাত্ৰ কৈছোঁ যে 7টা কাহিনীহে ইয়াত সন্নিৱিষ্ট কৰিব পাৰিছোঁ, কিন্তু শ্ৰীকৃষ্ণলীলাত কিমান কাহিনী আছে সেইটো সকলোৱে জানে। গতিকে দ্বিতীয়খন বোলছবিৰ কাৰণে আমি যিবোৰে মানে সকলোৱে সাজু হৈছোঁ। গতিকে দ্বিতীয়খন বোলছবিত আমি বাকী থকা যিবিলাক কাহিনী সেই কাহিনীখিনি সন্নিৱিষ্ট কৰিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। এইখন বোলছবি দেখুওৱাৰ পাছতে আমি দ্বিতীয়খন বোলছবি আৰম্ভ কৰিম। সেইখন হ'ল শ্ৰীকৃষ্ণলীলা দ্বিতীয় হ'ব।